অশান্ত হোৱাৰ দিশে দক্ষিণ পূব এছিয়া চীনৰ চৰম ভাবুকিৰ পিছতো টাইৱানত উপস্থিত আমেৰিকাৰ প্ৰতিনিধি আকৌ এখন যুদ্ধ এইবাৰ স্থান দক্ষিণ পূব এছিয়া আকৌ গৰ্জি উঠিছে চীন আমেৰিকাৰ নিম্ন সদনৰ অধ্যক্ষ নেন্সি পেলোচিয়ে চীনৰ ভাবুকিৰ পিছতো উপস্থিত হ'লহি টাইৱানত উল্লেখ্য যে আমেৰিকাৰ প্ৰতিনিধিগৰাকীক টাইৱান ভ্ৰমণ নকৰিবলৈ বাৰম্বাৰ সকিয়নি প্ৰদান কৰিছিল চীনে চীনৰ বাধা নামানি টাইৱান ভ্ৰমণ কৰিলেই চীনে আমেৰিকাৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰো হুংকাৰ দিছিল কেৱল হুংকাৰেই নহয় চীনে এতিয়া টাইৱান সীমান্তলৈ প্ৰেৰণ কৰিছে যুদ্ধ বিমান চীনৰ এই চৰম ভাবুকিৰ পিছতো অৱশেষত টাইৱানত উপস্থিত হ'লহি নেন্সি পেলোচি সীমান্তত চীনৰ যুদ্ধ বিমানে গিজগিজাই থকাৰ মাজতে আমেৰিকাৰ বায়ুসেনাৰ এখন বিশেষ বিমানেৰে টাইৱানৰ ৰাজধানী টাইপেত উপস্থিত হ'লহি নেন্সি পেলোচি চীনৰ ভাবুকিৰ পিছতো টাইৱানত উপস্থিত হোৱা নেন্সিক টাইৱানত অতি উষ্ম আদৰণি জনোৱাৰ সমান্তৰালকৈ চীনেও 21খনকৈ যুদ্ধ বিমানেৰে টাইৱানৰ প্ৰতিৰক্ষা ক্ষেত্ৰত প্ৰৱেশ কৰি শক্তি প্ৰদৰ্শন কৰে নিউজ ডেস্ক ৰিপৰ্ট আসাম টিভি সকলোৱে বিচাৰে নিজৰ পাকঘৰটো সজাই পৰাই দেখাত সুন্দৰ হোৱাটো নিজৰ ব্যৱহৃত পানী পৰিষ্কাৰ আৰু খোৱা পানী বিশুদ্ধ হোৱাটো এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আমি আপোনালোকলৈ লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন বজাৰী পাঠশালাৰ পাপু কমপ্লেক্সস্থিত বৰোদা এছেঞ্চিয়েল কিটচেন এণ্ড হোম এপ্লায়েন্সেছত আপোনালোকৰ পাকঘৰৰ বাবে প্ৰয়োজনীয় আকৰ্ষণীয় আৰু উন্নত মানদণ্ডৰ লিডছ আৰু কুটচিনেট কিটচেন চিমনি পিয়ৰ ড্ৰপ লিডছ একুৱাগাৰ্ড কেণ্ট ৱাটাৰ পিউৰিফায়াৰ আইৰণ ৰিমুভাৰ প্লেণ্ট গিজাৰ গেছ বাৰ্ণাৰ বিক্ৰী আৰু মেৰামতি কৰাৰ লগতে বিভিন্ন ডিজাইনৰ মডুলাৰ কিটচেন বনোৱা হয় আকৰ্ষণীয় ৰেহাই মূল্য আৰু ইজি EMI সুবিধাৰে বজাৰী বৰপেটা নলবাৰী আৰু বাক্সা জিলাৰ যিকোনো ঠাইৰ পৰা আপোনাৰ পচন্দৰ বস্তু সহজতে ক্ৰয় কৰিবলৈ অতি সোনকালে যোগাযোগ কৰক যোগাযোগৰ ঠিকনা বৰোদা এছেঞ্চিয়েল পাপু কমপ্লেক্স উত্তৰপতি পাঠশালা যোগাযোগৰ নম্বৰসমূহ হৈছে 840-395-0544 757-60-54468 কানেকশ্যন ইউনিক চইচ মোবাইল চেলছ এণ্ড এচেছৰিজ ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলো ব্ৰেণ্ডৰ মোবাইল ফোন পোৱা যাব 0% ইণ্টাৰেষ্ট ইজি EMIত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় মোবাইলটো যোগাযোগ কৰক আনচাৰী ৰোড পাঠশালা ইন ফ্ৰণ্ট অফ পাঠশালা ষ্টেট বেংক যোগাযোগৰ নম্বৰ হৈছে 8473859542 এমএন ডান্স একাডেমী হৰিপুৰ পাঠশালা আধুনিক নৃত্য কথক নৃত্য সত্ৰীয়া নৃত্য দেৱদাসী নৃত্যৰ লগতে বিহু নৃত্যৰ প্ৰশিক্ষণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমএন ডান্স একাডেমী লগতে প্ৰশিক্ষণ দিয়া হয় তবলা পেহেলা কিবৰ্ডৰ আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ বিভিন্ন প্ৰতিযোগিতা ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়াৰ লগতে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ নিখিল ভাৰতীয় সংগীত সমিতি কলকাতা অন্তৰ্গত সত্ৰীয়া নৃত্য কথক নৃত্য লোকনৃত্যৰ উপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুতো মূল্যায়নৰ পৰীক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক নৃত্যৰ লগতে মানসিক আৰু বৌদ্ধিক বিকাশ কৰা হয় আপোনালোকৰ সন্তানৰ ভৱিষ্যত সাংস্কৃতিক দিশত সুচাৰুৰূপে গঢ় দিবলৈ আজিয়ে যোগাযোগ কৰক পাঠশালাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান এমএন ডান্স একাডেমীত পাঠশালা হৰিপুৰ যোগাযোগৰ নম্বৰসমূহ হৈছে 8011207296 98591 39086